শাক অলপ বনাই এই ৰূপালী কি কৰি আছ এতিয়া তই হা বল ঘৰত বল বল কি কৰি আছা বল বাটে বাটে ঘূৰি ফুৰে হা কি হল কি হোৱা নাই হা কি হোৱা নাই কি হোৱা নাই কচোন ৰূপালীক মাত চাও বিমলা তুমি মই আৰু আমাৰ মাজনী কি ধুনীয়া সুখী সংসাৰ আমাৰ ল'ৰা নাই তোমাৰ কিবা দুখ আছে নেকি ল'ৰা ছোৱালী একে হয় না নহয় ভগৱানে আমাক ল'ৰা দিয়া নাই ভগৱানৰ ওপৰতো আমাৰ কোনো দুখ নাই কিন্তু তাই এই আমাৰ যে ৰমেন এই গাঁৱত যে ৰমেন তিনিটা ছোৱালীক সি দুৰ্নাম কৰি থৈ দিছে হা তাই সিয়াৰ লগত প্ৰেম লীলা খেলি আছে বুজিছা সি প্ৰেম লীলা খেলি আছে চাও মই কৈ দিছো কিন্তু বিমলা এই মইতো মৰিমে দুটাকে কিন্তু কাটিম বুজি পাইছা তুমি ঘৰত থাকা তুমি চাব লাগিব তোমাৰ দায়িত্ব আছে নাই গাভৰু ছোৱালী এজনী কোক যায় কোক নাযায় তুমি চাব লাগিব হা আজিৰ পৰা কৈ দিলো এই মাজনী যদি আজিৰ পৰা সেই ৰমেনক তই লগ কৰা না এইখন দেখিছা কাটিম বন্ধু দেখাই নাপাওঁ আৰু ইয়াত কিয় বহি আছা মন মাৰি একমাহ হ'ল মই ৰূপালীক আজিকালি লগ কৰিবই পৰা নাই ইয়াৰ যে এই বুঢ়া আছে এই বুঢ়াটোৰ কাৰণে তাইও ওলাই অহা হৈছিল বুঢ়াক কিবা এটা কৰিব লাগিব আমাৰ বাপা কিবা এটা বিৰাট ডাঙৰ বেমাৰ হৈছে ঐ আছোন না তই আছোন পি চাওঁ কিবা এখন লৈ আছোন ৰমেনক বহিব বাপা চাচোন চা দেখিছা কি হৈছে ইয়াৰ 4-5 মান হ'ল এতিয়া জ্বৰতে আছে সি চা তই বচোন বাপা তোৰ লগটো আহিছে ঐ খৰা মানে তাকে লৈ যায় ভাল ইয়াক কাবাই ঔষধ কৰিছি মই সেইগিলা নামানো ঐ বাপা দাদা যত বহুত আছে লগাই ঔষধ কৰিছি বাপা সেইগিলা মই নাভাবোচোন মই কি ভাবিছো জানা বাপা যেতিয়া আমাৰ লগতে আছা আল্লাহ ডাক্তৰ তাক নাংযাব বাপা তই ডাক্তৰ তাকে নি লাভ নাই কিয়া আমাৰ যে এই ডাঙৰ এই অজাদৰ তাকে নিয়াই ভাল হ'ব ঔষধ কৰিছি তাক নিলি ভাল হ'ব বাবা আপোনাৰ লগত অলপমান কথা আছিল কাম কৰি দিবা লাগে এইবিলাক কাম মই কৰিব নোৱাৰিম বাবা মই এইবিলাক কাম কৰিব নোৱাৰিম বাবা পইচা দিলে মই পাৰিম এইটো ঘৰতে আমি সকামটো কৰো নেকি মই যে লিখি দিছিলো বস্তুখিনি গোটেইখিনি মই যোগাৰ ৰাখিছো আমাৰ ৰমেন বাপাই গোটেইখিনিয়ে কৈছে এইখিনি লওকচোন আৰু ল'ৰাটো এইটোৱে আচ্ছা 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 কি লাগছি ভালকে কচোন কি হৈছে আপাতৰ
এই গাঁৱৰ যে আপোনালোকৰ কেও এই কেওতে ডাইনী লগাইছে ঐ বাপৰে বাপ ইমান ভাল পাওঁ সিয়াক মই সি আমাৰ ওপৰত হৈ পাছি ডাইনী লগাইছে হয় কি কৰিব লাগিব কওকচোন চাওক পইচা খৰচ অলপ কৰিব লাগিব যি লাগে তাকে দিম মুঠতে আমাৰ আপাতক ভাল কৰি দি নিশ্চয় ভাল হ'ব আপোনাৰ আপুনি প্ৰথমতে ডাইনী হত্যা কৰিব লাগিব ডাইনী হত্যা কাক কৰিম এই কেওটোক ধৰক অ ডাইনী কেনেকে লগাইছে কি কৰিছে গোটেইখিনি ওলাই পৰিব ডাইনী হত্যা কৰাৰ পিছতহে আমাৰ সমাজখন ভাল হ'ব তেওঁকে কৈছি নহয় হয়, হয়, মই হয়। আজি ঘৰে ঘৰে যাই গাঁৱৰ সকলোকে কম ৰমেন আমাৰ আপাতকে পাচ্ছি গিলা কৰিব আজিয়ে মই লগুৱাম চাং গামছাখন লৈ আছোন আজি আজি হে পি কি কৰা হে হয় কক যাম প্ৰথমতে গাম্বুৰাত যাম তাৰপিছত সভাপতিক যাম তাৰপিছত সম্পাদকক যাম আমাৰ বাপাক এই কেউতে বোলে কিবা অচলকে ফেলে আমাৰ আপাতক বেয়া কৰছি আজি এই থাক তই ঘৰত থাক ককো নাযাবি আজি যাম ৰচোন মই আজি যাম ৰ এইটোৱে কেউটোৰ ঘৰ আজি দিন নহয় কেউটোক ইগিলা কথা কৰছি আজি এইটোৱে আছে না নাই ঘৰত আজি ৰাইজৰ মানুহক লৈ কেনকে যাওঁ কথাই নকবি তই তই কি কাম কৰছা তোৰ কোনো ৰক্ষা নাই ৰাইজে গাঁও কোঠাত লৈ আহিছা মই কি কৰিলো চাবে কৰিলা কেনেকে নহয় নহয় এই আমাৰ অজাই কৈছি অজা কোন অজা তুমি অন্যায় কৰিছা ঔষধ কৰিছা বনজিতক ঔষধ কৰিছা মই এমাহান কোৱা নাই এমাহান ভুল ধাৰণাও তহঁতৰ বাপা বুজছা আমি ডাঙৰ মানে ক'ত গ'ল মাইনা মাইনা আছে না মাইনা ভিতরে মারি ফেললে আদে ডাইনি বলে আমার মারি ফেললে বৌ তুমি দুখ নকৰিবা অ আমাৰ সমাজখন অন্ধ একো বুজি নাপায় ইহঁতে কাৰ কথা ভাবে কাৰ কথা চিন্তা কৰে ইহঁতে কোনো ডাইনী বোলা বস্তু নাই আমি সজাগ হ'ব লাগিব এই অন্ধবিশ্বাসৰ ফলত আৰু এজন বলি হ'ল